আজিৰ পৰা আমি ৰেলী কৰা প্ৰত্যেক MAC ডিষ্ট্ৰিক্ট কাউন্সিলৰ সমষ্টি প্ৰত্যেক সমষ্টিতে আমি ৰেলী কৰা হ'ব আজি আৰম্ভ কৰিম সৰু হ'লেও ডাঙৰ হ'লেও আমাৰ ৰেলী কৰাটো আমি অট'নমাছ ষ্টেট পাবই লাগিব কাৰণ আমাৰ বংগচেনাসকলকতো চেমি ষ্টেট দিয়া হৈছে কাছাৰত বৰাক ভেলী চেমি সেক্ৰেটাৰিয়েট বনোৱা হৈছে সেমি সেক্ৰেটাৰিয়েট বনোৱা মানে সেমি ষ্টেট দিয়া হৈছে তেওঁলোকক আমাক কিয় সেমি ষ্টেট নহয় অট'নমাছ ষ্টেট যিটো কনষ্টিটিউশ্যনত লিখা আছে সেইটো নিদিলে কিন্তু সেমি ষ্টেট দিবলৈতো ক'তো কনষ্টিটিউশ্যনত ক'তো লিখা নাই কিন্তু আমাৰ আসাম চৰকাৰে সেমি ষ্টেট বেআইনী হিচাপে সেমি ষ্টেট দিলে তেওঁলোকক দিয়া আমাৰ আপত্তি নাই কিন্তু তেওঁলোকক দিছে আমাক যিটো 244A আৰ্টিকলত লিখা আছে অট'নমাছ ষ্টেট কাৰ্বি আংলং আৰু ডিমাছাওসকলক দিবলৈ সেইটো আমাক দিব লাগে সোনকালে বুলি আমি দাবী জনাইছোঁ আমাক পাৰ্চিয়েলিটি বংগসেনা আৰু আমাৰ ট্ৰাইবেলসকলৰ মাজত পাৰ্চিয়েলিটি বিভাজন কৰিব নালাগে বেলেগ বেলেগ চকুৰে আমাক চাব নালাগে সেইটো বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আজি আমি কৈছো 6 শিডিউল paragraph 2 sub paragraph 7 মতে যিটো আইনত লিখা আছে সেইটো মতে ডিষ্ট্ৰিক্ট কাউন্সিল ইলেকশ্যন পাতিবলৈ ল বনাব লাগে হাই কোৰ্ট অৰ্ডাৰ পাছ কৰা হৈছে 5 বছৰ হৈ গ'ল এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই লটো বনা নাই এইটো সোনকালে বনাব লাগে বুলি আমি দাবী জনাইছোঁ আৰু দাবী জনাইছোঁ ভোটাৰ লিষ্টত যিবিলাক বেআইনী হৈ নাম লগাইছে নন ট্ৰাইবেল বিলাকে সব নন ট্ৰাইবেল নহয় সকলো নন ট্ৰাইবেল নহয় কিছুমান বহুত নন ট্ৰাইবেল তাত নাম সোমাইছে সেইবিলাক নন ট্ৰাইবেলটো কাটিব লাগে এইটো কাউন্সিল ভোটাৰ লিষ্টৰ পৰা MLA আৰু MP সকলৰ পৰা নহয় MLA MP ভোটাৰ লিষ্টৰ পৰা নহয় এইটো কাউন্সিল ভোটাৰ লিষ্টৰ পৰা এইটো আইন মতে paragraph 20 মতে তেওঁলোকৰ নাম কাটিব লাগে আৰু paragraph 20 paragraph 3 মতে নন ট্ৰাইবেল সকলক যিবিলাক ইলিগেলি বেআইনী হিচাপে ইয়াত থাকিছে আহিছে তেওঁলোকৰ নামটো পটাটো কেনচেল কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আৰু আমি এই ৰেলীটো কৰিছোঁ আমাৰ যিমান ট্ৰাইবেল মানুহ আছে কাৰ্বি ডিমাছা কুকি ৰেংমা তিৱা বড়ো আৰু শ্যাম আৰু খাচী আৰু গাৰো যিমান আমাৰ ট্ৰাইব আছে কাৰ্বি আংলং আৰু ডিমা হাছাও আমি সকলোৱে একতা হৈ থাকিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ চবকে আৰু আমাৰ কনষ্টিটিউশ্যন মতে আমাৰ গাঁওবুঢ়াসকলক শক্তি দিব লাগে যিটো কনষ্টিটিউশ্যনত 6 শিডিউলত লিখিছে paragraph 3 মতে তাত লিখা আছে গাঁওবুঢ়াসকলক পাৱাৰ দিব লাগে আমাৰ ৰজা আমাৰ লিণ্ডকো হাবে সকলক যিটো paragraph 3 লিখা আছে সেইটো মতে পাৱাৰ দিব লাগে শক্তি দিব লাগে আৰু শ্বেৰৱান কেপ আৰু যাদিকে কি কয় কিবা আছে সালায়াৰো আৰু মুকপম চৌহুবান আৰু দৰবাৰ স্নং তুলচং বাইচা এই গোটেইখিনি শক্তিশালী কৰিব লাগে আৰু ৰিকগনাইজ কৰিব লাগে গভৰ্ণমেণ্টে আৰু তেওঁলোকলৈকে গভৰ্ণমেণ্ট ফাণ্ডটো পঠিয়াব লাগে এইটো আইনত লিখা আছে গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যনো আছে সেইটো কৰিব লাগে বুলি আমি দাবী জনাইছোঁ এইটো Assam Police Act 2007 মতে সেকশন 47 আৰু 48 মতে পুলিচ সকলে আমাক মিঠা মাতেৰে শান্তিৰে আমাৰ লগত ৰাইজৰ লগত কথা পাতিব লাগে আৰু ফ'ৰ্চ ব্যৱহাৰ কৰিব নালাগে বুলি তাত লিখা আছে কিন্তু আজি ফ'ৰ্চ ব্যৱহাৰ কৰিছে তেওঁলোকে আমাৰ বেনাৰটো ফালি পেলাইছে তেওঁলোকে এইটো ভায়োলেন্স হয় এইটো ফালি পেলোৱাটো ভায়োলেন্স হয় এইটো পুলিচসকলে কৰিছে আমি কৰা নাই আমি পিছফুলিহে আমি কৰিছোঁ কিন্তু তেওঁলোকে নিজৰ আইনটো
Section 47 আৰু 48 Assam Police Act 2007 তেওঁলোকে ভাঙি পেলাইছে আৰু ইয়াত 144 CRPC অৰ্ডাৰ নাই অৰ্ডাৰ যদি থাকিলেহেঁতেন আমি এইটো ৰেলী কৰিবলৈ আমি পাৰ্মিশ্যন বিচাৰিলোহেঁতেন যিটো 144 CRPC অৰ্ডাৰ দিছে সেইটো স্কুলৰ ভিতৰত স্কুলৰ কম্পাউণ্ডৰ ভিতৰত এক্সামিনেশ্যনৰ কাৰণে বাহিৰৰ নহয় সেইকাৰণে আমি অৰ্ডাৰটো বিচৰা নাই আমি ডিচিক ইনফৰমেশ্যন দিলোঁ যে আমি ৰেলী হ'ব বুলি কিন্তু তেওঁলোকে আমাক বেআইনী হিচাপে আমাক প্ৰচেছনটো বাধা দিছে আমি এই ইনফৰমেশ্যন এইটো আমি দিয়া হৈছে এইটো ইনফৰমেশ্যন ডিচিক দিয়া হৈছে কিন্তু তেওঁলোকে এইটো নামানিলে আৰু বেআইনী হিচাপে নামানিলে তেওঁলোকে অৰ্ডাৰ দিব বোলে কি অৰ্ডাৰ কোনটো ছেকশ্যনেৰে অৰ্ডাৰ দিব অৰ্ডাৰো নাই তাত ছেকশ্যন নোহোৱাকৈ আইন নোহোৱাকৈ ডিচি আৰু এছপিয়ে অৰ্ডাৰ দিব পাৰে পাছ কৰিব পাৰে নেকি এইটো ছেকশ্যন থাকিলেহে ল' থাকিলেহে কৰিব পাৰিব কিন্তু তেওঁলোকে ল' নথকাকৈ বা অৰ্ডাৰ পাছ কৰিম বুলি কৈছে সেইটো নহ'ব আমাক কিন্তু বাধা দিছে আমি কাৰ্বি আংলং সেইফালে বৈঠালাংছ সিফালে আমাক যাবলৈ নিদিলে এইটো বৰ দুখিত কথা সেইটোহে আমি চবকে জনাইছোঁ আৰু কাৰ্বি আংলং সেইটো আগতো ক'লোঁ যে বংগ সেনাসকলক যদি মিনি ছেক্ৰেটেৰিয়েট দিব পাৰে কাছাৰত বৰাক ভেলী মিনি ছেক্ৰেটেৰিয়েট মানে কি ছেক্ৰেটেৰিয়েট মানে এটা ষ্টেটৰ কাৰণে এটা ৰাজ্যৰ কাৰণে এতিয়া মিনি ছেক্ৰেটেৰিয়েট দিছে তাৰমানে এইটো এটা মিনি ষ্টেট দিয়া হৈছে বংগ সেনাসকলক বৰাক ভেলী দিব নালাগে বুলি আমি কোৱা নাই দিয়ক তেওঁলোকক কিন্তু আমাৰ কাৰ্বি আংলং ডিমা হাছাও কনষ্টিটিউশ্যনত আৰ্টিকল 244A লিখা আছে আমাক অট'নমাছ ষ্টেট দিব লাগে বুলি এতিয়ালৈকে কিয় দিয়া নাই কিয় এইটো বেলেগ চকুৰে আমাক চাই আমাক পাৰ্চিয়েলিটি কিয় দেখুৱাইছে সেইটো আমি অপ'জ কৰিছোঁ আমি ডিমাণ্ড কৰিছোঁ এনেকুৱা আমাক পাৰ্চিয়েলিটি বেয়া চকুৰে আমাক চাব নালাগে চৰকাৰে আছাম পুলিচ এক্ট 2007 along paragraph section 47 along kipu police atum ning ing samjin pen lam dok pensi munit atum aphanching kinangi police station along sita ning hok sita pini ne domphan alam ke dok penang tingki ke nang kang be nili domphan nili dom abenar ta ing sekda kalang litum kang sek aron away sita lang litum ing sekda yo domphan police si kang sek nili dom le violence ke claim kali police atum si claim kang sek lo talaga violence lo laki yo lasi nili dom police la pen administration atum bata chingri lo nili dom arni bang thak dine jo ready doji ing sam din besi doji autonomous state ke long ya phan la pen ke sik sidul ka pangtang long ya phan la pen aron ke silam long ya phan angdeng pihini angdeng so trotsky sik sidul along pen la pen voter list along pen ke cheto men ke that edia phan la pen long lia pata ke cheto man ipian ke that edia phan la pen non per para ke kapipi long le edia phan si neli dum la reli do bong la hello ala la pen angdeng so 48 pen di Assam Police Act angdeng so 48 along ta angdeng so kalilo section 48 along ta pulo 47 laro 48 la nang lituman ta porhe tame police tum ke porhe hede la hello ni tum phan abibe pen nang khang pini abinong nang khang one ni tum phan joko ban khang one ni ngang samjin pe se claim ni ke democracy alang litum gonotontro kapi puklo lake democracy kapi puklo la si democracy kapi puklong le dia phanta ni litum rally pini ki bilo যাতে ডেমক্ৰেচি গণতন্ত্ৰটো ভাঙিব নোৱাৰে সেইটো কাৰণে আমি যুঁজিছোঁ আজি এই পুলিচ আৰু মেজিষ্ট্ৰেটসকলে আমাক পিচফুল প্ৰচেছনটো যাবলৈ নিদিছিল কিন্তু আমি পিচফুল ইয়াত এই বাধা দিবলৈ 144 নাই 144 CRPC 144 CRPC স্কুলৰ ভিতৰত আছে স্কুলৰ কম্পাউণ্ডৰ ভিতৰত এক্সামিনেশ্যন কাৰণে সেইটো আমি
এইটো সন্মান কৰিছোঁ, সেইটো ঠিক আছে। কিন্তু আমি প্ৰচেছন কৰিবলৈতো 144 নাই, বাধা দিবলৈ 144 নাই। এই ডেম'ক্ৰেচি আমাৰ এডমিনিষ্ট্ৰেশ্যন গভৰ্ণমেণ্টে ভাঙিছে আৰু ট্ৰাইবেলসকলক আমাক ছাপ্ৰেছ কৰিছে, আমাক দুখীয়া কৰিছে, আমাক মাষ্টৰ এপইণ্টমেণ্টো নিদিলে, চাকৰি নিদিলে, আমি যিটো পাব লাগে গভৰ্ণমেণ্টৰ পৰা টকা সেইবিলাকো আমাক বঞ্চিত কৰি পেলাই ৰাখিছে। সেইকাৰণে আমাৰ কাৰ্বিসকলে দুখীয়া হৈ গ'ল আৰু এই চৰকাৰটো, এই বিজেপি চৰকাৰটো আমাক আকৌ বেছিকৈ দুখীয়া কৰিবলৈ বিচাৰিছে। আমি যুঁজিছোঁ, যিমান ট্ৰাইবেল আছে, খাচী হওক, কাৰ্বি হওক, তিৱা হওক, গাৰো হওক, ৰেংমা হওক, ডিমাচা হওক, যি হওক, কুকি হওক, আমি সকলোকে একতা হৈ থাকিব লাগে বুলি আমি এই ৰেলীটো আজি কৰিছোঁ আৰু কৰি থাকিম আমি। সেইটোহে, ধন্যবাদ।